নমস্কাৰ জয় শ্ৰীৰাম জয় হনুমান আপোনালোকৰ বহুতৰে মানে শাৰীৰিক তথা মানসিক অসুস্থতাত বহুতে ভুগি আছে কেনেকুৱা কষ্ট মানে মই গম পাইছো আৰু নিজে ভুগিছো তো সেই কাৰণে মানে আপোনালোকৰ কষ্টখিনি মানে বুজি পাওঁ আৰু ধৰক ঘৰৰ এজনে মানে বিছনাত থকা মানে গোটেই বিলাক মানে ঘৰৰ সকলোৰে মানে মন চন ভাল নালাগে খায়ও ভাল নালাগে বুজি পাওঁ আৰু সকলোৰে মানে অশান্তি কিন্তু ধৰক আপোনালোকৰ মানে হনুমান চালিসা পাঠো কৰি আছে আপোনালোকে যদি ফল পোৱা নাই বা কিছুমানে কৈছে যে মেডিসিনস পুৰে কাম দিয়া নাই পেশেন্ট জনক তো তেতিয়া হলে আপোনালোকে হনুমান বাহুক বুলি মানে পাঠ এটা আছে হনুমান চালিসাখন তুলসীদাস জিয়ে ৰচনা কৰিছিলে সো হনুমান বাহুকো গোস্বামী তুলসীদাস জিয়ে ৰচনা কৰিছিলে যেতিয়া তেওঁ শাৰীৰিক পীড়াত আছিলে তেতিয়া তেওঁ হনুমান বাহুক ৰচনা কৰিছিলে আৰু তেওঁ সেই পীড়াৰ পৰা মুক্তি পাইছিলে সো হনুমান বাহুক পাঠ কৰিব পাৰে যোনে অত্যন্ত পীড়াত আছে শাৰীৰিক তথা মানসিক পীড়াত বহুত মানে ধৰক ডক্টৰকো দেখাইছে বা কিছুমানৰ ভালো হোৱা নাই বা কিছুমানৰ ৰিপৰ্টস বিলাক ধৰক অকনমান ক্ৰিটিক্যাল কন্ডিশনত থাকে তেতিয়া হলে হনুমান বাহুক পাঠটো ঘৰৰ যিকোনো মেম্বাৰে কৰিলে হ'ব পেশেন্টজনৰ কাৰণে আৰু হনুমান বাহুক পাঠ কৰা পদ্ধতিটো একে আমি যি হনুমান চালিসা সংকল্প লম ঠিক তেনেকুৱাই মানে ধৰক যদি ফটো নাথাকে তেতিয়া হলেও হ'ব হনুমানজিৰ বা ৰামজিৰ পৰিবাৰৰ সহিতে যদি ফটো নাথাকে তেনেকে কৰিলে হ'ব গ্লাস এটা সন্মুখত থৈ পেলাই চাকি ধূপ জ্বলাই পেলাই তেনেকেও হনুমান বাহুক পাঠ কৰিব পাৰে আৰু হনুমান বাহুক গুগলতো পোৱা যায় গুগলত আমি সাৰ্চ কৰি লেও পোৱা যায় আৰু অনলাইনও হনুমান বাহুক বুলি কিনিবও পায় আৰু কিতাপৰ যোনবিলাক বুকছৰ দোকান তাতো হনুমান বাহুকখন কিনিব পাব আৰু শুনিবও পাব মোবাইলত আজিকালি তো সব এভেইলেবল থাকে সো মোবাইলতো হনুমান বাহুকটো শুনিব পাব আৰু ধৰক অত্যন্ত বেয়া তেতিয়া হনুমান বাহুকটো আপোনালোকে পাঠ কৰিব ঘৰৰ যিকোনো মেম্বাৰ এজনে কন্টিনিউয়াসলি মানে এমাহলৈ পাঠ কৰিব আৰু অলপ মানে হনুমান চালিসাতকৈ অকনমান দীঘলীয়া হয় সো ধৰক আধা ঘন্টা মান ধৰি থৈ দিয়ক আৰু সেইখন পাঠখন কৰোতে সো হনুমান বাহুক কৰা হোৱাৰ পিছত ফাৰ্স্ট কৰিব লাগিব ৰাম স্তুতি বা ৰাম নাম লব লাগিব তাৰ পিছত হনুমান বাহুক পাঠ কৰিব লাগিব লাষ্টত আকৌ ধৰক ৰাম নাম ললে তেনেকে ৰোগীজনক সেই পানীখিনি ডেইলি খোৱাব ট্ৰাই কৰিব আৰু লগতে হনুমান চালিসাখনো পঢ়িব লগতে আৰু আপোনালোকে কি কৰিব পাৰে আপোনালোকৰ মেডিসিনবোৰ নৰ্থ সাইডত উত্তৰ সাইডত বা উত্তৰ পূব কোণত আপোনালোকৰ মেডিসিনসবোৰ ৰাখিব তেতিয়া মানে মেডিসিনসবোৰৰ প্ৰভাৱবোৰ সোনকালে মানে পায় আৰু ভাল প্ৰভাৱবোৰ তেনেকৈ ৰাখিব ট্ৰাই কৰিব আৰু মোৰ যেতিয়া হৈছিলে যেতিয়া মই শাৰীৰিক অসুস্থতাত ভুগি আছো মই ম্যাক্সিমাম মানে ধৰক হনুমান মন্দিৰত বহুত গৈছো আৰু বহুত আৰু ধৰক এইটোৱে নহয় যে মই শাৰীৰিক অসুস্থতাত ভুগি আছিলো আৰু বেমাৰ এটা হলেটো জানে মেন্টালি বহুতখিনি মানে টেনচন ধৰক আৰু নিগেটিভ এনাৰ্জি মোক মানে বহুত মানে মাৰিব ট্ৰাই কৰিছিলে আৰু সপোনত আহি হেঁচা দি ধৰে মাৰিব ট্ৰাই কৰিছিলে আৰু মই হনুমান মন্দিৰত গৈহে মানে ভাল পাইছো আৰু হনুমান চালিসাখন ধৰক কেতিয়াবা পঢ়ো গা ভাল থাকিলে আৰু মোৰ মায়ে মানে প্ৰায় সদায় পঢ়িছিলে আৰু হনুমান চালিসাখন মোৰ কাৰণে সো তেনেকেও সাগে মই বহুতখিনি মানে আৰোগ্য হৈছো আৰু মেন্টালি তথা ফিজিক্যালি মানে মানসিক তথা শাৰীৰিক যিকোনো অসুস্থতাত ভুগিলে হনুমান বাহুক পাঠ কৰিব পাৰে আৰু মোবাইলতো বজাই থৈ দিব পাৰে আৰু ধৰক এক মাহ লৈ আপোনালোকে ডেইলি পাঠ কৰক ভাল ৰিজাল্ট পাব আৰু নাচে ৰোগ হৰিসা পীড়া হেতু চেন্টিং কৰি থাকিব পাৰে ডেইলি আপোনালোকে হেতু ধৰক পানী এগিলাস সদায় খোৱাৰ টাইমত নাচে ৰোগ হৰিসা পীড়া জপত নিৰন্তৰ হনুমত বীৰা তেনেকৈ কৈ পানী গিলাস খাই দিলে তেনেকৈ বহুত বেছি কামত দিয়ে আৰু কি হয় ধৰক আমি বেমাৰত পৰিলো আমাক সেইখিনি টাইমত ফ্যামিলিৰ সাপোৰ্টটো বহুত বেছি দৰকাৰ আমাৰ আপোন মানুহবোৰৰ সাপোৰ্টখিনি বহুত বেছি দৰকাৰ আৰু আধ্যাত্মিকতাৰ লগত জড়িত হৈ থাকিলে এই আধ্যাত্মিকতাৰ যোনটো মানে শক্তিটোৱে সেইটো আমাক ভাল ৰাস্তা দেখায় আৰু তথা আমাক মানে শক্তিটো দিয়ে মানে যুদ্ধ কৰিবৰ কাৰণে আৰু তথা মানে আমাক কি লাগে লগতে আমাক
ফ্যামিলিৰ সাপোৰ্টটো বহুত বেছি দৰকাৰ মই মানে ঘৰৰ আমাৰ ফ্যামিলি সাপোৰ্টটো বহুত বেছি পাইছিলো হাজবেণ্ডে হওক বা মোৰ মায়ে হওক বা ভাইটিয়ে হওক বহুতখিনিয়ে মানে মোক সাপোৰ্ট দিছে আৰু এনেকুৱা হৈ গৈছিলে মইতো কৈছে ভৰিখন ফুলিটো মোৰ 6 কেজি হোৱা বুলি কৈছিলো তেতিয়া মানে কি খোজ কাঢ়িব নোৱাৰো আৰু সচৰাই যেটুকে মানে খোজ কাঢ়িব তেনেকুৱা অৱস্থাত আহি গৈছিলে হুইল চেয়াৰ মানে লব লগা অৱস্থা আহি গৈছিলে আৰু তেতিয়া মানে হাজবেণ্ডে মোক কৈছিলে মই আছো হুইল চেয়াৰত মানে বহিব নালাগে আৰু মই মানে তোমাক মানে খোজ কৰাই লৈ যাম আৰু তো হাজবেণ্ডে আমাৰ সেইখিনি টাইমত সাপোৰ্টটো দিছিলে আৰু মেডিকেলত থকা টাইমত মা যিহেতুকে ছোৱালীৰ লগত আছিলে আৰু ভাইটিৰ অফিচৰ কাম থাকে তেনেকে আৰু जो फैमिली सपोर्ट तो बहुत बेसी दरकार আৰু বেমাৰ হলে আপোনালোকে মানে পেশেন্ট জনক সাপোর্ট দিব আৰু সবখিনি ক্ষেত্ৰতে সাপোর্ট দিব নহলে মানে মানুহজনে এনেটো বেমাৰে টেনচনে আৰু বহুত বেছি মানে ভাগৰি যায় আৰু এইবিলাক ভাবি চিন্তি আৰু তেওঁক যিমান পাৰে হহুৱাবলৈ ট্ৰাই কৰিব আৰু তেওঁক মানে ধৰক আমাক কি লাগে জিআই থকাৰ ৰিজন এটা যদি আমি পাও ধৰক মোৰ আছিলে যে মই ছোৱালীজনীৰ কাৰণে ধৰক মই মানে যুদ্ধ কৰিব লাগিব সো মই হেতু মানে মনত ভাবি থৈছিলো আৰু তেনেকে সবৰে হয়তো কিছু মানে মা দেউতাৰ কাৰণে বা লৰা ছোৱালীৰ কাৰণে ওয়াইফৰ কাৰণে তেনেকে মানে এটা গোল এটা বা ৰিজন এটা ভাবি থৈ দিব যে মই এইটোৰ কাৰণে বা মই ভাল হ'ব লাগে মোৰ নিজৰ কাৰণে তেনেকে যদি আমি এটা মনত ভাবি থৈ দিও এই জোসটো যদি আমাৰ একবাৰ আহি যায় নহয় আমাক কোনেও ৰখাব নোৱাৰে এই পৃথিৱীত আমি সুস্থ হৈয়ে ৰম মানে কোনে আকো কৰিব নোৱাৰে সেলাইনে দিও বা বেজিয়ে দিও কিমান ফুটাক আৰু মই তেনেকুৱা হৈ গৈছিল কিমান দিব দিয়ক যিমান দিয়ে দিয়ক মানে মই যুদ্ধ কৰিয়ে আৰিম এনেকুৱা টাইপৰ মানে আমাৰ জোসটো নহয় মেন্টালি বহুত বেছি জোস থকাটো আমাৰ বহুত বেছি প্ৰয়োজন আৰু সেইখিনি টাইমত মানে মোৰ কোৰ পৰা শক্তি আহিছিল মই নিজে নাজানো মোৰ সেলাইনে হক বা বেজি তেনেকে লবাটো বহুত বেছি ভয় লাগিছিল পিছত মানে বাদ দি আৰু নিজে ভাল হবৰ কাৰণে এইবিলাক কৰি আছো তেনেকে আৰু বহুত বেছি ষ্ট্ৰং হৈ গৈছিল মই তেনেকে সো নিজেও বহুত বেছি ষ্ট্ৰং হোৱাটো মেন্টালি বহুত বেছি মানে ষ্ট্ৰং হোৱাটো বহুত বেছি দৰকাৰ আৰু সো তেনেকে আৰু এইখিনি কলো আপোনালোকক এইকেটা নিয়ম কৰি থাকক আৰু হনুমান মন্দিৰতো গৈ থাকক হনুমান মন্দিৰত গৈ থাকিলেও বহুত বেছি এনাৰ্জি পোৱা যায় বহুত বেছি আৰু তাত গৈ ধৰক হনুমান মন্দিৰত ধৰক নপঢ়িলেও হনুমান চালিসাখন এটলিষ্ট 15 মিনিট বা 10 মিনিট তাতে ধৰক বহিব পাৰে যদি বহি থাকক নোৱাৰে যদি তাত চকিতে বহি থাকক তেতিয়াও অকনমান গাটো ভাল লাগে আৰু ভাল মানুহৰ কথা শুনক মোবাইলটোৱে যদি চাই ভাল মানুহৰ কথা শুনক এনেকুৱা নহয় যে আপুনি বেমাৰটোক লৈ সাৰ্চ কৰি থাকিব এইটোৰ মানে ফাইনেল টু কি হ'ব ইয়াৰে মানে পৰ্যায়টো কি হ'ব এইবিলাকে যদি সাৰ্চ কৰি থাকে মোবাইলটোত তো আমাৰ মাইন্ডটো এই নেগেটিভ সাইডত গৈ থাকে আৰু সো সদায় মানে পজিটিভ ভাল কথা শুনক ভাল মানুহৰ মানে জোসিলা টাইপৰ যোনবিলাক জোস টাইপৰ মানে কথা সেইবিলাক শুনক আৰু নিজৰ মাইন্ডটোক বহুত বেছি ষ্ট্ৰং কৰক আৰু ডাইভাৰ্ট কৰিবলৈ ট্ৰাই কৰক আৰু ময়ো আছিলো তেনেকুৱা এতিয়া আপোনালোকক কৈছোহে মই আছিলো তেনেকুৱা বেমাৰৰ বিষয়ে মানে তেনেকে সাৰ্চ কৰি থাকো আৰু সেইখিনি টাইমত কিন্তু নিজকে আৰু বহুতখিনি মানে ধৰক পজিটিভ সাইডত মই বহুতখিনি আনিছো আৰু তেনেকে মেন্টালি বহুত বেছি ষ্ট্ৰং হৈ গৈছো তেনেকে আৰু নিজকে সাহস দিয়ক এইখিনি আৰু আজিৰ ভিডিঅ'টোত আৰু আপোনালোকক আৰু এটা ইয়াতে ভিডিঅ'টো লাষ্টত আৰু এটা বস্তু কওঁ যে আপোনালোকে ভিডিঅ'ৰ চাই সংকল্প ৰিলেটেড যোনবিলাক সংকল্প ল'ব বিচাৰে ভিডিঅ'টো সবখিনি ডিটেইলছ দিয়াই আছে আপোনালোকে ভিডিঅ'তে গম পাব আৰু যোনবিলাক আৰু মই ধৰক ম্যাক্সিমাম কমেন্টটো ৰিপ্লাই দিও আৰু প্ৰত্যেকটা ধৰক ফোন কল বা ইনষ্টাগ্ৰামৰ মেসেজত ৰিপ্লাই দিব বা হোৱাটছএপত ৰিপ্লাই দিব অকনমান মোৰো টান হয় মোৰো অকনমান কাম থাকে আৰু নে ছোৱালীও সৰু আছে তো তেনেকে অকনমান প্ৰবলেম হয় আৰু আপোনালোকেও বুজিব লাগিব মোৰ সিচুৱেচন খিনি সো তেনেকে আৰু মিলাই চলিব লাগিব আৰু আমি আৰু এজনকে মই যদি গোটেই যদি বুজাই থাকিব লাগে এইটো কৰক সেইটো কেনেকে কৰিম আৰু তো বাকি বিলাকৰ লগতো ধৰক মেসেজত বা ফোনতটো তেওঁলোককো অকনমান টাইম দিব লাগে আৰু ইতনে মোৰোটো এখন সংসাৰ আছে তেনেকে আৰু আগবাঢ়ি যাব লাগিব
আমি এজনে আনজনৰ বুজিব লাগিব তেতিয়াহে আমি ধৰক এনেকুৱা এইটো ভাল ৰাস্তাত আমি আগবাঢ়ি যাব পাৰিম আৰু কমেন্ট কৰিব আপোনালোকে যদি বুজি নাপায় তো মই ম্যাক্সিমাম কমেন্টৰে আপোনালোকক মই ৰিপ্লাই দিবয়ে ট্ৰাই কৰো সো তেনেকৈ আৰু এইখিনি আৰু আজি ভিডিওটোত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ